চাবলৈ যাওঁ বিভিন্ন প্ৰকাৰৰ ভেলাঘৰ মই ইতিমধ্যে দেখুৱাই গ'লোঁ আৰু সেই ভেলাঘৰৰ ভিতৰত মই এতিয়া ৰাতি 12 বজাত সেই ভেলাঘৰৰ ভিতৰৰ পৰা আপোনালোকক আকৌ লৈ যাম ভেলাঘৰৰ ভিতৰৰ আনন্দৰ মাজলৈ বলক আমি ভেলাঘৰৰ ভিতৰৰ আনন্দসমূহ চাওঁ আমাৰ ট্ৰেইনখন ইতিমধ্যে আৰম্ভ হৈছে চলিবলৈ এয়া ভোগালী ৰেল কপলিং চিগাৰ ৰেল মই চলাই আছোঁ ড্ৰাইভাৰ চিটত ডক্টৰ লীলা গগৈৰ সেইখন ট্ৰেইন কপলিং চিগাৰ ৰেল যিখন ৰেল এয়া সকলো উঠি গৈ আছোঁ আমি ভোগালীৰ আনন্দ লৈ ভোগালীৰ হেঁপাহ লৈ সকলোলৈ ভোগালীৰ হেঁপাহবিলাক লৈ গৈছোঁ এয়া জয়মতী সেয়া আমাৰ ধোঁৱা ওলালে গৈ আছোঁ শিমলুগুৰি জংচন এই পুৰণি শিমলুগুৰি জংচন আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা হৈছে ভোগালীৰ ভেলাঘৰলৈ ৰাতিৰ আনন্দবোৰ ব'লক যাওঁ ভোগালীৰ ভেলাঘৰৰ ৰাতিৰ আনন্দবোৰ ল'বলৈ বন্ধুসকল মই অকণমানো কাট নকৰাকৈ বা অকণমানো সম্পাদনা নকৰাকৈ ভিডিঅ'সমূহ এৰি দিছোঁ আচলতে এয়া আনন্দ এয়া স্বতঃস্ফূৰ্ত আনন্দ এটা বছৰ আমি বিভীষিকাময় এটা বছৰ পাৰ কৰিলোঁ শংকাত পাৰ কৰিলোঁ আতংকত পাৰ কৰিলোঁ তাৰ পাছত এয়া এক সকলোৰে মনত এটা আনন্দ যে নতুন কিবা এটা হ'ব নতুন এক আকৌ নতুন প্ৰভাত হ'ব কাল ৰাত্ৰিও নাথাকিব নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ৰাও আঁতৰিব সেই আশাত এবুকু আশা বুকুত বান্ধি এই আনন্দ স্ফূৰ্তিৰে বিভীষিকাময় এটা বছৰৰ পিছত প্ৰথমটো উৎসৱ অসমবাসীয়ে পালন কৰিছে আৰু সেয়ে ইয়াত সম্পূৰ্ণ আনন্দ সম্পূৰ্ণ স্ফূৰ্তি ইয়াত হৈ গৈছে সম্পূৰ্ণ আনন্দ স্ফূৰ্তিৰ মাজেৰে মই সকলো ভেলাঘৰ এইটো বেলেগ ভেলাঘৰ এইটো হ'ল খাৰঘৰ পুখুৰী যি যুৱকসকলৰ ভেলাঘৰ তাতে বনাই আছে মাংস আৰু এইদৰে মই প্ৰতিটো ভেলাঘৰলৈ গৈ আছোঁ আৰু মই কোনো ধৰণৰ শব্দৰো মই এডিটিং কৰা নাই মই মাত্ৰ লৈ গৈ আছোঁ ইয়াৰ পিছত আমি খুব ধুনীয়াকৈ চাই যাওক মানুহবিলাক ইমান ব্যস্ত ইমান আনন্দ স্ফূৰ্তিৰে গোটেই কামবিলাক কৰি গৈ আছে ইমান আনন্দ স্ফূৰ্তিৰে গোটেই কামবিলাক কৰি গৈ আছে চাই যাওক সুন্দৰকৈ ইয়াত আচলতে গাহৰি ওলাইছে ইয়াত হাঁহ গাহৰি মাছ সুন্দৰ আয়োজন আৰু ভেলাঘৰৰ ৰূপ চাওক আপুনি ইমান সুন্দৰকৈ ভেলাঘৰটো সজাই লৈছে এই শিশুসকল আছে আমাৰ এয়া খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতিৰ যুৱকসকলৰ ভেলাঘৰৰ আগত মই আৰু যিমান পাৰি সকলো ভেলাঘৰলৈ যাবলৈ চেষ্টা কৰিছোঁ সকলো ভেলাঘৰ আজি দেখুৱাবলৈ চেষ্টা কৰিম ৰাতিৰ এই উৰুকাৰ নিশাৰ আনন্দসমূহ আপোনালোকৰ মাজত বিনিময় কৰিবলৈ চেষ্টা কৰিছোঁ এয়া হাঁহ লৈ আহিলে হাঁহ আনিছে এতিয়া আমি আহিছোঁ খাৰঘৰ পুখুৰী পাৰৰ ৰাইজ যি জাতীয় বিদ্যালয় কলনীৰ যি ৰাইজ সেই কলনীৰ ৰাইজে এয়া একত্ৰিত হৈ খাৰঘৰ পুখুৰী ঐতিহাসিক খাৰঘৰ পুখুৰী পাৰত এয়া উৰুকাৰ ভোজ ভাত খাইছে ইয়াত অকণমান আধ্যাত্মিকভাৱে ৰন্ধা বঢ়া কৰা হয় বা ইয়াত আধ্যাত্মিকভাৱে সকলো একেলগে বহি গোটেই ৰাইজ একেলগে বহি ইয়াত এই ভোজ ভাত খোৱাৰ ব্যৱস্থা আছে আৰু প্ৰতি বছৰে এই ভোজ ভাত খোৱাৰ ব্যৱস্থা হৈ আহিছে ইয়াৰ পিছত আমি চাই যাওক সুন্দৰকৈ মই শব্দবিলাকো লগত যিমানখিনি পাৰিছোঁ মই দি যাব বিচাৰিছোঁ তেওঁলোকৰ কথোপকথনসমূহ দি যাব বিচাৰিছোঁ যেনেকৈ হওক আচলতে এয়া হৈছে
ঐক্য সম্প্ৰীতিৰ এক উৎসৱ। এয়া ভোগৰ উৎসৱ, একতাৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ, আনন্দ উৎসৱ আৰু এক বিভীষিকাময় সময়ৰ পাছত সকলোৰে স্বতঃস্ফূৰ্ত আনন্দ ইয়াত প্ৰতিফলিত হৈছে। সেইকাৰণে মই আপোনালোকক ইয়াৰ পিছত আকৌ বেলেগ এটা ভেলাঘৰলৈ লৈ যাম। আৰু কৰোণা যোদ্ধা যিসকলে সন্মুখৰ পৰা কৰোণাক প্ৰতিহত কৰিছিলে বা সন্মুখৰ পৰা আমাক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিলে, সেইসকলৰ মাজলৈ যাওঁ আহক। এয়া শিমলুগুৰি আৰক্ষী থানালৈ যাবলৈ বিচাৰিম। শিমলুগুৰি আৰক্ষী থানাত খুব সুন্দৰকৈ আৰক্ষীসকলে, যিহেতু ঘৰলৈ যাবলৈ নাপায়, আৰক্ষীৰ এনেকুৱা এটা ডিউটি যে তেওঁলোক ঘৰলৈ যাবলৈ নাপায়, সেই থানাৰ চৌহদৰ ভিতৰতে তেখেতসকলে উদযাপন কৰিছে ভোগালীৰ উৰুকা। আৰু সেই ভোগালীৰ উৰুকাৰ মাজলৈ সোমাই যাওঁ বোলক এতিয়া। খাকী পোচাকৰ মাজতো সংস্কৃতিবান মানুহ থাকে, খাকী পোচাকৰ ভিতৰতো এজন মানুহ থাকে। সেয়াই এই শিমলুগুৰি আৰক্ষী থানা, সেই শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গীত গাইছে। আৰু সকলো আমি যিটো কওঁ যে জনসাধাৰণৰ লগত পুলিচৰ যিটো সম্পৰ্ক, আৰক্ষীৰ যিটো সম্পৰ্ক, যিটো সুহৃদপূৰ্ণ সম্পৰ্ক, সেই সম্পৰ্ক শিমলুগুৰি আৰক্ষী থানাই বজাই ৰাখিছে। আৰু এই উৰুকাৰ নিশা ৰাইজ আৰু আৰক্ষী একত্ৰিত হৈ এই উৰুকাৰ ধেমালি, উৰুকাৰ উৎসৱ, উৰুকাৰ আনন্দ কৰিছে। জুই আৰু ইমান সেইদিনাখন ইমানেই কুঁৱলী পৰিছে, উৰুকাৰ ৰাতি ইমানেই কুঁৱলী পৰিছে যে, আৰু ইমান ঠাণ্ডা, সাৰ কপোৱা জাৰ যিটো কয়, সাৰ কপোৱা জাৰৰ মাজত আনন্দ স্ফূৰ্তি কিন্তু ম্লান পৰা নাই। আকৌ সোমাই আহিলোঁ খাৰঘৰ পুখুৰীৰ সংৰক্ষণ সমিতিৰ যুৱকসকলৰ সেই ভেলাঘৰটোলৈ। সুন্দৰকৈ নৃত্য গীত তাত চলি আছে আৰু ইমান পৰিকল্পিতভাৱে তেওঁলোকে গোটেই কামখিনি কৰিছে। গোটেইখিনি যুৱক আৰু যুৱকসকলৰ এই সন্মিলিত প্ৰচেষ্টা, অ'ৰ ত'ৰ যুৱক একত্ৰিত হৈ এটা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ কৰি ৰাখিছে। আৰু তেওঁলোকে এই উৰুকা নিশা একেলগে কটাইছে ভোদৰালিৰ কাষত ভেলাঘৰ সাজি। আৰু ইয়াৰ পিছত আমি আৰু বহুত আমাৰ আছে চাবলগীয়া, বহুত আনন্দ স্ফূৰ্তি আছে। ব'লক আমি চাই গৈ থাকোঁ, এফালৰ পৰা চাই গৈ থাকোঁ। কুঁৱলী দেখিছে মোৰ কেমেৰাৰ সন্মুখত, ইমান কুঁৱলী। সেই কুঁৱলীৰ মাজত এতিয়া ঠিক ৰাতি 1 বাজিছে, এতিয়া ঠিক ৰাতি 1 বাজিছে, তথাপিও যুৱকসকলৰ আনন্দ স্ফূৰ্তি কমা নাই। এক বিভীষিকাময় সময় পাৰ কৰি আহিছে, এক আতংকময় সময় পাৰ কৰি আহিছে, এটা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। 2-3টাকৈ উৎসৱ সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ পাছত প্ৰথমটো উৎসৱ অসমবাসীয়ে পাইছে। আৰু সেই অসমবাসীয়ে পোৱা প্ৰথমটো উৎসৱত সেই সকলোৱে স্বতঃস্ফূৰ্তভাৱে, সকলোৱে সুন্দৰকৈ, সকলোৱে নিজৰ মন খুলি আনন্দ কৰিছে। আৰু এই যে আনন্দ, এই শিমলুগুৰিবাসী ৰাইজৰ এই আনন্দ, এই নাজিৰা অঞ্চলৰ শিৱসাগৰ জিলাৰ ৰাইজৰ এই আনন্দ, সেই আনন্দ মই আপোনালোকৰ মাজত বিনিময় কৰিবৰ কাৰণে উৰে ৰাতি প্ৰতিটো ভেলাঘৰলৈ যাবলৈ মই চেষ্টা কৰিছোঁ। মই দিনত যিখিনি ভেলাঘৰ আপোনালোকক দেখুৱাইছিলোঁ, সেই ভেলাঘৰসমূহলৈ মই এতিয়া গৈ আছোঁ। সেই ভেলাঘৰসমূহৰ ৰাতিৰ, উৰুকাৰ ৰাতিৰ
আপোনালোকৰ মাজত বিনিময় কৰিবৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই তেওঁলোকৰ মাজলৈ গৈ আছোঁ। ইতিমধ্যে মেজি সজা হৈছে, মেজি সম্পূৰ্ণ সাজি উলিয়াইছে তেওঁলোকে। তাৰপিছত তেওঁলোকে যিখিনি কৰিব পাৰে, যিখিনি আনন্দ স্ফূৰ্তিৰ মাজত আৰু সম্পূৰ্ণ শালীনতা ৰক্ষা কৰি তেওঁলোকে ইমান সুন্দৰকৈ কোনো ধৰণৰ উচ্ছৃংখলতা নোহোৱাকৈ ইমান সুন্দৰকৈ তেওঁলোকে উৰুকাৰ নিশাটো উদযাপন কৰিছে। এয়া আমি দেখিছোঁ, এইটো মেজি, এয়া মেজিত চাকি জ্বলাই থোৱা হৈছে। এগছ চাকি জ্বলাই থোৱাৰ নিয়ম আছে, সেইকাৰণে মেজিত চাকিও জ্বলাই থোৱা হৈছে। আৰু তথাপি কুঁৱলী চাওকচোন আপুনি, কিমান কুঁৱলী, কিমান ঠাণ্ডা। তাৰ মাজতো কিন্তু সকলো নাচ বাগ কৰি ভোগালীক আদৰাৰ যি ব্যৱস্থা। এতিয়া আমি নামঘৰলৈ গৈ থাকোঁ বলক। এইটো বচাগাঁও বৰনামঘৰৰ প্ৰাংগণত যিটো ভেলাঘৰ আমি দিনত দেখুৱাইছিলোঁ আপোনালোকক, চাংঘৰ, সেই চাংঘৰৰ সন্মুখত এয়া বচাগাঁৱৰ যুৱকসকলৰ আনন্দ স্ফূৰ্তি। মোৰ লগত আজি জয়ন্ত দুৱৰা, মোৰ ভাইটি জয়ন্ত দুৱৰা, দেৱানন্দ ফুকন, এই দুয়োজন মোৰ লগতে ঘূৰি আছে গোটেই ৰাতিটো মোক লৈ। আৰু ইমান আনন্দ স্ফূৰ্তিৰ মাজত উৰে ৰাতি, হয়তো সমগ্ৰ অসমতে আজি আনন্দ স্ফূৰ্তি হৈ আছে। হয়তো সমগ্ৰ অসমৰ মানুহে আজি হয়তো ভোগালীৰ আদৰাৰ যিটো আনন্দ স্ফূৰ্তি অভূতপূৰ্ব। হয়তো ইয়াৰ পূৰ্বে এনেধৰণৰ আনন্দ স্ফূৰ্তি কোনেও কৰা নাছিল, কাৰণ এটা আতংকময় সময় পাৰ কৰি আহিছে ৰাইজে। এটা আতংকময় সময়, এক বাহিৰলৈ ওলাব নোৱাৰি, ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ এটা সময়, কোনো উৎসৱ পাৰ্বণ পাতিব নোৱাৰি, তেনে এটা সময়ৰ পাছত এটা উৎসৱ সন্মুখলৈ আহিছে, যিটো আমাৰ জাতীয় উৎসৱ। আৰু কিছুদিন পূৰ্বেই ভঁৰালত লখিমী আনি সোমোৱাইছে। তাৰপিছত মই কিন্তু এৰা নাই, ময়ো লগত নাচি আছোঁ, সকলোৰে লগত ময়ো ফূৰ্তি কৰিবলৈ মই এৰা নাই। ময়ো ফূৰ্তি কৰিছোঁ, ফূৰ্তি কৰি ময়ো নাচিছোঁ, ময়ো গাইছোঁ, একোৱে এৰা নাই আচলতে আমি। আৰু এইকণ আনন্দ জীৱনটোত পাবলৈ বৰ টান। যিবিলাক অকৃত্ৰিম আনন্দ, কৃত্ৰিমতা নাই, যিবিলাক আনন্দ, যিবিলাক কিনিবলৈ, ক্ৰয় কৰিবলৈ নোপোৱা আনন্দ, এইবিলাক ক্ৰয় কৰিবলৈ নোপোৱা আনন্দ। এই আনন্দত কোনো কৃত্ৰিমতা নাথাকে, এই আনন্দত কোনো উচ্ছৃংখলতা নাথাকে, এয়া স্বতঃস্ফূৰ্ত আনন্দ। উৰুকাৰ নিশাৰ এই স্বতঃস্ফূৰ্ত আনন্দত আপোনাক মই মোৰ লগৰীয়া কৰি লৈ ফুৰিছোঁ। এয়া নামঘৰৰ মেজি, কুঁৱলীৰ প্ৰভাৱ নিশ্চয় দেখিছে। আজি যে ইমানেই কুঁৱলী, ডাঙৰকৈ জুই জ্বলাই ল'বলগীয়া হৈছে। ৰাইজে ডাঙৰকৈ জুই জ্বলাই লৈছে আৰু জুই জ্বলাই তাত বহি আছে। এইসকল শিশুসকল বহি আছে। এই ৰাতি 2 বাজিছে এতিয়া, ৰাতি 2 বজাত এই শিশুসকল ইয়াত বহি আছে। আৰু সেইখিনিকে মই আজি আপোনালোকক দেখুৱাইছোঁ। পুনৰ এবাৰ আমি আৰক্ষী থানালৈ যাওঁ বলক। আৰক্ষী থানাৰ আৰু অকণমান স্ফূৰ্তি, আনন্দ স্ফূৰ্তি দেখুৱাওঁ, কাৰণ সেইসকলক চেলুট দিব লাগিব। তেওঁলোকক আমি সন্মান কৰি, যিসকলে আমাক অতন্দ্ৰ প্ৰহৰী ৰাতিৰ দৰে দিনে ৰাতিয়ে ঘৰ বাৰী এৰি, নিজৰ পৰিয়াল এৰি আমাৰ কাৰণে থাকিবলগীয়া হৈছে। এইসকল আকৌ আমি আৰক্ষী থানালৈ আহিলোঁ। আৰক্ষী থানাত এতিয়াও ফূৰ্তি চলি আছে, এতিয়াও আনন্দ চলি আছে। আৰু মই অকণমান লগত সহযোগ কৰি দিছোঁ, মই অকণমান নাচিবলৈ চেষ্টা কৰিছোঁ। তাতো মই অকণমান নাচিবলৈ চেষ্টা কৰিছোঁ, অকণমান সহযোগিতা কৰিবলৈ চেষ্টা কৰিছোঁ। এইদৰেই উৰুকাৰ ৰাতিটো আপোনালোকৰ লগত একেলগে কটালোঁ। উৰুকাৰ ৰাতিৰ আনন্দসমূহ, উৰুকাৰ ৰাতিৰ ভেলাঘৰে কি আনন্দ হৈছিল, সেই আনন্দসমূহ আপোনালোকৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিলোঁ। এয়া হৈছে ইতিবাচক, কাৰণ অসমীয়া সংস্কৃতিত আছে ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধ। সেই ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক বিশেষ দৃষ্টান্ত বা বিশেষ আমি এই উৰুকা নিশাটোক তাক প্ৰতীক হিচাপে ল'ব পাৰোঁ। উৰুকাৰ নিশাটোক, ভোগালীৰ উৰুকাৰ নিশা ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক প্ৰতীক, এক জ্বলন্ত প্ৰতীক। একদম সুন্দৰকৈ বিহু চলি আছে। আৰু প্ৰতিটো ভেলাঘৰলৈ আহিলোঁ, প্ৰতিটো ভেলাঘৰত আহি আপোনালোকক আজি বিহু দেখুৱালোঁ, ভেলাঘৰৰ ধেমালি, ভেলাঘৰৰ ফূৰ্তি, আনন্দ দেখুৱালোঁ। আৰু সকলোকে
ভোগালীৰ শুভেচ্ছা জনাই মই PNB পৰা বিদায় লৈছোঁ। PNB চাওক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক। এয়াই কৈ আজি PNB পৰা বিদায় লৈছোঁ। নমস্কাৰ। আকৌ অকণমান বিহু চাই লওঁ।